যিবোৰ তৰা আমি ৰাতি দেখোঁ এই একেটা তৰা আমি দিনত নেদেখোঁ কিয়? আপোনালোকে নিশ্চয় মন কৰিছে যে ৰাতিৰ আকাশত তৰাবোৰ তিৰবিৰাই থকা আৰু এই একেটা তিৰবিৰাই থকা ৰাতিৰ আকাশৰ তৰাবোৰ আপুনি যদি দিনত চোৱা যায় তেন্তে দেখিবলৈ পোৱা নাযায়। এই আচলতে কিয় হয়? আচলতে যিবোৰ তৰা আমি ৰাতি দেখা পাওঁ এই তৰাবোৰ আমি দিনত নেদেখাৰ কাৰণটো হৈছে সূৰ্য। হয়, সূৰ্য বা বেলিৰ কাৰণে আমি দিনত আকাশত তিৰবিৰাই থকা তৰাবোৰ আমি দেখিবলৈ নাপাওঁ। আচলতে ইয়াত এটা কথা জানিবলগীয়া সেইটোৱে যে ৰাতি যিদৰে তৰাবোৰ জিলিকি থাকে ঠিক একেদৰে দিনতো জিলিকি থাকে, যদিও বা তাক আমি নেদেখাৰ কাৰণটো হৈছে যেতিয়া সূৰ্য বা বেলিটোৱে আমাৰ দিনত পোহৰ দিয়ে তেতিয়াই এই পোহৰৰ তীব্ৰ প্ৰকাশৰ বাবে বায়ুমণ্ডলৰ সকলোবোৰ কণা জিলিকি উঠিব ধৰে আৰু এইদৰে বায়ুমণ্ডলৰ সকলোবোৰ কণা জিলিকি উঠাৰ লগে লগে বায়ুমণ্ডলৰ সেই সকলোবোৰ তীব্ৰ প্ৰকাশ আমাৰ চকুত ধৰা পৰে। ফলশ্ৰুতিত বায়ুমণ্ডলৰ সেই সকলোবোৰ তীব্ৰ পোহৰ আমাৰ চকুত ধৰা পৰাৰ লগে লগে আমি ওপৰত একেবাৰে দূৰত থকা তৰাৰ যিখিনি পোহৰ এই পোহৰখিনি আমাৰ চকুৱে নেদেখা হৈ যায়। অৰ্থাৎ দূৰত জিলিকি থকা তৰাৰ যিখিনি পোহৰ এই পোহৰটোৱে আমাৰ চকুত আহি ধৰা নপৰেগৈ। তাৰ কাৰণটো হৈছে আমাৰ অলৰেডি ওচৰত থকা বায়ুমণ্ডলৰ পোহৰবোৰে আমাৰ চকুত ধৰা পৰিলে ফলশ্ৰুতিত একেবাৰে দূৰত থকা তৰাৰ পোহৰবোৰ আমাৰ চকুত আহি ধৰা পেলাবলৈ সক্ষম নহয়গৈ, যাৰ ফলশ্ৰুতিত আমি এইদৰে দিনত তৰাৰ পোহৰবোৰ দেখিবলৈ নাপাওঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি ৰাতি তৰাবোৰ এইকাৰণে দেখিবলৈ পাওঁ যে যিহেতু ৰাতি সূৰ্য নোলায় আৰু সূৰ্য নোলাৰ বাবে সূৰ্যৰ পোহৰবোৰে আমাৰ বায়ুৰ কণাবোৰত লাগি নধৰে বা বায়ুৰ কণাবোৰ জিলিকাই নুঠুলে, ফলশ্ৰুতিত বায়ুৰ কণাবোৰ জিলিকি নুঠাৰ কাৰণে আমি দূৰত থকা তৰাৰ জিলিকনিবোৰ দেখিবলৈ পাওঁ। গতিকে এইকাৰণে আমি ৰাতি তৰাৰ জিলিকনি দেখিবলৈ পাওঁ আৰু দিনত তৰাৰ জিলিকনি বা তৰা জিলিকি থকা আমি দেখিবলৈ নাপাওঁ।